তিনি ঘণ্টা সোমাই আছিল বাথৰুমত স্বামীক বিচাৰি পত্নীয়ে খালে হাবাথুৰি ওলাই আহি পত্নীয়ে ক'লে লিভিং টুগেডাৰ। তাকেতো মই মানে লিভ ইন ৰিলেশ্যনশ্বিপত আছো। পত্নীয়ে বোলে নহয় এয়া লিভিং টুগেডাৰ, এয়া ভাড়াঘৰৰ বাথৰুমত পৰ স্ত্ৰীৰ লগত যৌনতাৰ বেপাৰ। প্ৰতিবেদনটো চালে আপুনি হাঁহিবই নে কান্দিব? মানুহে ঠিকেই কয়, কালৰো কাল বিপৰীত কাল, হৰিণাই চেলেকে বাঘৰ গাল। সঁচাকৈ এতিয়া হৰিণাই বাঘৰ গাল চেলেকাৰ দিনেই পৰিছে। নিজ পত্নীক এৰি পৰ স্ত্ৰীৰ লগত ভাড়াঘৰৰ বাথৰুমৰ ভিতৰত স্বামীৰ 3 ঘণ্টা। 3 ঘণ্টা মানে 3 ঘণ্টা সময় ভিতৰতেই আছিল। নিজ পত্নীয়েও সময় সুযোগ বিচাৰি ভাড়াঘৰৰ বাথৰুমৰ সন্মুখতেই ৰখি আছিল 3 ঘণ্টা ধৰি। কিনো কৰে তাকে চাব। আনহাতে পৰ স্ত্ৰীৰে মধুৰ সময় কটাইছিল সূৰ্য বসু নামৰ এইগৰাকী লোকে। 3 ঘণ্টা অপেক্ষা কৰি ভাগৰি গৈছিল নিজ পত্নী। কিমান ৰখিব? সূৰ্য বসুৱে নোলাইহে নোলায়। ওলাবওনো কিয়? বাথৰুমৰ ভিতৰত আছে আন এগৰাকী স্ত্ৰী। ক্ষুব্ধ পত্নীয়ে একাংশ মহিলাক লগত লৈ চলালে অভিযান। শুনক ঘটনাৰ বিৱৰণ। ৰঙাপাৰাৰ ব্যৱসায়ী সূৰ্য বসুৱে সন্তান আৰু পত্নীক এৰি পৰ স্ত্ৰীৰে ভাড়াঘৰত মৌজ মস্তি কৰি থকা অৱস্থাতেই ধৰা পেলালে নিজ পত্নীয়ে। ভুক্তভোগী পত্নীৰ অভিযোগ অনুসৰি স্থানীয় মহিলা সমিতিৰ সদস্যই পত্নীৰ উদ্যোগত অভিযান চলালে ভাড়াঘৰত। তেজপুৰৰ বাম পৰ্বতীয়াত গোপনে ভাড়াঘৰলৈ সূৰ্য বসু নামৰ লোকজনে অবৈধ প্ৰেমৰ সম্পৰ্কৰে মহিলাৰ লগত সোমাই আছিল ভাড়াঘৰৰ বাথৰুমত। আনহাতে হাতেলোতে দুয়োকে উদ্ধাৰ কৰিবলৈ সক্ষম হ'ল নিজ পত্নীৰ লগতে মহিলা সমিতিয়ে। 3 ঘণ্টা ধৰি অপেক্ষা কৰাৰ অন্তত ওলাই আহিল স্বামীয়ে ওলায়েই নিজ পত্নীক ক'লে এয়া লিভিং টুগেডাৰ। তাকেতো মই মানে লিভ ইন ৰিলেশ্যনশ্বিপত আছো। লগে লগে নিজ পত্নী নাচুৰ বান্দা। পত্নীয়ে উত্তৰ দিলে বিবাহ বিচ্ছেদ নোহোৱাকৈ লিভিং টুগেডাৰ কেনেকৈ সম্ভৱ? পৰিল বিমূৰত স্বামী সূৰ্য বসু। নিজ স্বামীক পৰ স্ত্ৰীৰ লগত 3 ঘণ্টা সময় বাথৰুমত দেখি থাকেনো কেনেকৈ? উত্তপ্ত হ'ল পৰিস্থিতি। ভাড়াঘৰৰ মালিককো জবাবদিহি কৰিলে। পৰ স্ত্ৰীৰ চুলিত ধৰি নিজ পত্নীয়ে এচৰ দুচৰ ভালকৈ লগালে। खराब हो जाएगा, मैं माँ अम्मा बहन पे आ जाऊंगा, मैं इनकी अम्मा बहन पे आ जाऊंगा। मोर हस्बैंड है, मोर 17 ইয়ার্স বিয়া हुआ সূর্য বোস। 17 ইয়ার্স মোর লড়া এটা আছে 11 বছৰ। এইবিলাকত থাকি স্যার মোক উইদাউট ডিভোর্স কেনেকৈ লিভিংত থাকিব? স্যার মোক উইদাউট ডিভোর্স কেনেকৈ ৰিলেশ্যন থাকিব? উইদাউট ডিভোর্স লিভিংত থাকিব পাৰে স্যার? হি ল শিকাব মানুহক। হাজবেণ্ড হয় সূৰ্য বোস। মোৰ 17 ইয়ার্স বিয়া হোৱা 2007ত বিয়া হৈছে। মোৰ ল'ৰা আছে এটা গাৰণপট্টি হনুমান মন্দিৰৰ ওচৰত। তেখেতে বিজনেছ কৰে, ৰাংগাপাৰাতে বিজনেছ কৰে। আৰু এইজনী যোনজনী দেখি আছে এইজনী ঘৰত খালি ঝাৰু মোচা কৰাৰ কাৰণে আমি আনিছিলোঁ। চাকৰ যিটো 500 টকীয়াৰ টাকৰ এইটো কাপোৰ চাপোৰ খুলি লোক দেখাই পেলাই বাছ এনেকৈ এইটো কেৰেক্টাৰী হয় মানুহজনী। আপুনি যদি ৰাংগাপাৰা সোধে চবৰ মুখে মুখে পাব। মই নাম ক'ব জানো কিন্তু নকওঁ, বেলেগৰ নাম মই মুখত নকওঁ। কিমান ঘৰ সংসাৰ নষ্ট কৰিছে এইজনী কিমান সংসাৰ নষ্ট কৰিছে এইজনী খালি কাপোৰ খুলে আৰু মানুহৰ লগত শুই যায়। বিউটি দাস আৰু সূৰ্য বোস লগত মই তাক ভাল পাইছোঁ। মই লিভ ইন ৰিলেশ্যনশ্বিপত আছোঁ ডিচেম্বৰ 2014ৰ পৰা। তাই ডিভোৰ্চ হৈ গৈছে আৰু মই আছোঁ মই মেৰিড হ'লেও মই লিভ ইন ৰিলেশ্যন থাকিব পাৰি। এজ পাৰ মই লিভ ইন ৰিলেশ্যনশ্বিপ বিয়া কৰা নাই। মই মেৰিড হয়, মোৰ ল'ৰা এজন আছে। মই যিজন মহিলাক মই ভাল পাইছিলোঁ তো তাকেতো মই মানে লিভ ইন ৰিলেশ্যনশ্বিপত আছোঁ। মোৰ ডিভোৰ্চ প্ৰচেছিঙত আছে, কিন্তু লিভ ইন ৰিলেশ্যনশ্বিপটো যিহেতু থাকিব পাৰি, ডিভোৰ্চ প্ৰচেছিং আছে। ডিভোৰ্চ নহয় কিন্তু আমি বিয়া কৰোৱা নাই। মই লিভ ইন ৰিলেশ্যনশ্বিপত আছোঁ এজ পাৰ দ্য গাইডলাইন অফ সুপ্ৰিম কোৰ্ট। মোৰ তাত এগ্ৰিমেণ্ট আছে। মোৰ ল'ৰা ক্লাছ 6ত পঢ়ে। আৰু কি ল'ৰা ছোৱালী? মোৰ ল'ৰা ছোৱালী এজন এটাই ল'ৰা। ল'ৰা ছোৱালী আছে আপোনাৰ? মোৰ এটাই ল'ৰা। তাৰপিছত আকৌ আপুনি মোৰ ছেকেণ্ড ৰিলেশ্যনশ্বিপ হৈছে। মই ভাল পাইছোঁ হৈছে ৰিলেশ্যনশ্বিপ। মই ভাল পাইছোঁ। মই বিয়া কৰোৱা নাই, মই লিভ ইনত আছোঁ। আৰু এইজনীৰ লগত যিজনীৰ লগত মোৰ লগত বহুত লং টাৰ্ম প্ৰব্লেম আছে। মই তাৰ লগত একো প্ৰব্লেম কৰা নাই। মোৰ একো প্ৰব্লেম আছে কিন্তু মই প্ৰব্লেম এনেকুৱাকৈ একো কৰা নাই তাক। কিন্তু মই তেখেতক ভাল পাইছোঁ, লিভ ইন ৰিলেশ্যনশ্বিপত আছোঁ। মই ডিভোৰ্চ আমি প্ৰচেছিং কৰি আছোঁ, ডিভোৰ্চৰ প্ৰচেছিঙত আছোঁ। নিউজ ডেস্ক, প্ৰতিদিন লাইভ।